স্যার এইখন নেই চাওকচোন কলেজ সেমিষ্ট্ৰি সেমেষ্ট্ৰি সেইটো কি নাম মোৰ কিবা অদ্ভুত লাগিছে ইংলেণ্ডৰ ৰাণী চানী নাম নেকি ইংলেণ্ডৰ ৰাণীৰ নাম সেমেষ্ট্ৰি আছিল জানো ছাৰ মই কলেজটো বুজি পাইছো এইটো কিবা পাজুল লাগিছে আপোনাৰ মাথাটো আছিল এই সাধাৰণ ৱৰ্ডটো আপুনি উচ্চাৰণ কৰিব নাজানে মানে কি মানে এইটো সেমেষ্ট্ৰি নহয় কেমেষ্ট্ৰি কেনেকে কেমেষ্ট্ৰি হ'ব ছাৰ এইটো CH আছে সেমেষ্ট্ৰি CH থাকিলেও উচ্চাৰণটো তেনেকৈয়ে কৰে তেতিয়াহ'লে আমি ভুল উচ্চাৰণ কৰি আছো ছাৰ যদি এইটো কেমেষ্ট্ৰি ক'ব লাগে তেতিয়াহ'লে কে হ'ব লাগে এইটো সেমেষ্ট্ৰিহে আপুনি অক্সফৰ্ডৰ পৰা আহা নেকি অলপ বেছি জানে ইংৰাজীত কিছুমান ৱৰ্ড আছে যাৰ স্পেলিংটো বেলেগ আৰু উচ্চাৰণটোও বেলেগ যেনেকৈ সাইকোলজি PSHY নো KNOW ঠিক কেমেষ্ট্ৰিটো তেনেকৈ হয় নেকি ঠিক আছে দিয়ক তেতিয়াহ'লে আজিৰ পৰা চৌধুৰীটো আমি আৰু কৌধুৰী বুলি ক'ম কিয় চৌধুৰীটো CH থাকে যে হেই সেইটো চৌধুৰীয়ে ক'ব লাগিব তেতিয়াহ'লে সেমেষ্ট্ৰিটো কিয় কেমেষ্ট্ৰি ক'ম খাতনিয়াৰ মোক আৰু পাগল নকৰিব নহয় ছাৰ মইহে পাগল হৈছো মই পাজুল হৈ গৈছো কিন্তু দিছ ইংলিছ চাবজেক্ট ইজ ভেৰি পাজলিং ছাৰ ওৱান ডে CHC আনাদাৰ ডে CHK হোৱাট ইজ দিছ মেন নহয় কিন্তু আমি ভুলৰ প্ৰতিবাদ কৰিব লাগে ছাৰ হয় নেকি ৰ'ব মই ওলাই দিওঁ নালাগে দিয়ক আপুনি থাকক ইংৰাজী